নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া উপস্থিত আছোঁ এখন ফাৰ্মত, আৰু ফাৰ্মখনৰ নাম হৈছে লক্ষ্মী এগ্ৰি প্ৰডাক্টছ। আৰু ফাৰ্মখন বহুতেই ডাঙৰ হয়। মোৰ পিছফালে আছে এটা পাৰ্ট ফাৰ্মখনৰ, আৰু এইফালে আছে এটা পাৰ্ট। সেয়ে ফাৰ্মখন যিহেতু বহুতেই ডাঙৰ হয়, সেইবাবে মই ফাৰ্মখন দুটা পাৰ্ট কৰিম, মানে দুটা ভিডিঅ' বনাম ফাৰ্মখনৰ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ফাৰ্মখনৰ ভিতৰৰ যোৱাৰ আগতে ফাৰ্মখনৰ সন্মুখ ভাগ আপোনালোকক দেখুৱাইছোঁ। আৰু এইখিনি বস্তু আপোনালোকে পঢ়ি চাবচোন, ধুনীয়াকৈ লিখিছে দাদাই। আৰু এইখন হৈছে মোৰ মিনতি, ইয়াত উঠিয়ে মই যাওঁ আৰু সকলো হয়। আৰু এইখন গেট ধুনীয়াকৈ ৰং কৰিছে, জনি কৰিছে। আৰু ফাৰ্মখনত সোমাই আপোনালোকে দেখিব এইখন ধুনীয়া ফুলনি, আৰু সেইটো হৈছে চাংঘৰ। আৰু এইবোৰ ঘৰ বনাই আছে ফাৰ্মৰ কাৰণে। আৰু এইটো হৈছে দাদাৰ মানে আৰু কৰ্মচাৰীবিলাক থাকে আৰু ইয়াত ফাৰ্মত কাম কৰা। আৰু দাদাৰ অফিচটো দেখুৱাইছোঁ ৰ'ব। ইয়াত মানুহ আহিলে বহে, আৰু গেষ্ট আহিলে ইয়াত বহে আৰু মিটিং চিটিং কৰে আৰু আহিলে। আৰু সেইটো হৈছে পাৰ চৰাইৰ বাহ, কি ধুনীয়া কৰি বনাইছে চব। আৰু এইটো চব একুৰিয়াম, জাপানী মাছ আছে, জাপানী মাছ, এই জাপানী মাছ। বলক আমি এতিয়া ভিতৰলৈ যাম। এইখন গেট খুলিলোঁ, গেটখন খুলিলোঁ। তিনিটা ঘৰ আছে, এটা দুটা তিনিটা ঘৰ আছে ইয়াত। ইয়াত ডাঙৰ গাহৰি মানে ডাঙৰবিলাক ইয়াত থয়, আৰু দুমাহ হোৱাৰ পিছত সেইটো ঘৰত থয়। আৰু তাত ছাগলী আছে। এই ফাৰ্মখনৰ ভিতৰত সোমাই আহিছোঁ মই। আৰু ফাৰ্মখনত আপোনালোকে এটা বস্তু ভাল লাগিছে মোৰ, ইয়াত নাম্বাৰিং আছে। এইটো 1 নম্বৰ, এনেকৈ আহি ইয়াত 35টা ৰুম আছে। আৰু বলক আপোনালোকক দেখুৱাওঁ। মাকৰ গাখীৰ খাই আছে গাহৰি পোৱালিবোৰে, চাওক। এই দুমাহ তিনিমাহ হৈছে সিহঁতৰ। আৰু এইটো 3 নম্বৰ ৰুম। আৰু ইয়াত আছে ছাগলী, এই চব। আৰু এইটো দেখিছে যে গেছৰ চোলা, আৰু ইয়াৰ চিলিণ্ডাৰটো আপোনালোকক দেখুৱাম। একদম প্ৰকাণ্ড চিলিণ্ডাৰ, আৰু এইডাল পাইপেৰে গেছবোৰ আহে। আৰু এইটো হৈছে এইটো চিলিণ্ডাৰ, কিমান ডাঙৰ চিলিণ্ডাৰটো চাওক আপোনালোকে। আৰু সেইডাল দেখিছেনে, সেইডাল পাইপেৰে গেছবোৰ যায়। আৰু এই বিষয়ে দাদাৰ লগত আমি কথা পাতিম। দাদা যিহেতু ইয়াত নাই, বৰ্তমান নাই। দাদা আহিলে মানে সম্পূৰ্ণ ফাৰ্মখনৰ বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এইটো হৈছে মানে গাহৰিৰ গোবৰবিলাক আহি ইয়াত পৰে, আৰু ইয়াত মেচিনৰ সহায়েৰে ইয়াত পৰে, মানে চলি আছে মেচিন। চাওক আপোনালোকে
আৰু এইটো গাহৰিৰ গোবৰেৰে মানে গেছ মানে তৈয়াৰ কৰিছে চব ডাঙৰ বিষয়ে অলপ কৈ দিয়ক আমাৰ গাহৰি ফাৰ্মখন আমি 2018 চনৰ 9 ছেপ্টেম্বৰত আৰম্ভ কৰিছোঁ বিশেষকৈ এইখন ব্ৰিডিং আৰু ফেটেনিং দুইটা কম্পনেণ্টে আমাৰ ইয়াত আছে আমি এতিয়া বৰ্তমান 30জনী মাইকীটোক চাওঁ বুলি কয় 30জনী চাওঁ আৰু আমাৰ প্ৰত্যেকটো বেটছতে 10টা খাহী আমি প্ৰডাকশ্যন কৰোঁ প্ৰত্যেক মাহে আমি 10টা খাহী কৰি আমাৰ টোটেল পোৱালিৰ সৈতে এতিয়া 120টামান গাহৰি আমাৰ ইয়াত আছে বৰ্তমান ফাৰ্মত এইটো সংখ্যা বাঢ়ি কমি থাকে 72 মানলৈকে কমি আহে 200-300লৈকে বাঢ়ি যায় তো এইটো আমি এখন ধৰক ব্ৰিডিং কাম ফেটেনিং ফাৰ্ম আমি আজি 3 বছৰ ধৰি কৰি আছোঁ এটা গাহৰি গোবৰখিনি আপুনি কি কৰে আমি বিশেষকৈ গোবৰখিনি এটা মেক্সিকান টেকন'লজিৰ সহায়ত এইটো চিষ্টেমা বায়' বুলি কোম্পানী এটা সহায়ত আমি গাহৰি গোবৰখিনি প্ৰচেছ কৰিছোঁ গাহৰি গোবৰখিনিৰ পৰা আমি 3টা বস্তু পাওঁ আমি ধৰক বায়'গেছ এটা পাওঁ আমাৰ যিখন ফাৰ্মৰ যিটো কেপাচিটি তাত আমি 13.5 ঘণ্টা LPG ইকুইভেলেণ্ট মানে আমাৰ ৰন্ধন গেছেৰে চলাকৈ আমি গেছ প্ৰডাকশ্যন হৈ আছে 465 লিটাৰ আমি লিকুইড ফাৰ্টিলাইজাৰ যিটো আমাৰ সাৰ জৈৱিক সাৰ আমি পাই আছোঁ তাৰ লগতে আমি 40 কিলো আমাৰ মানে স্লাৰি আমি মানে যিটো আমি মাছৰ খাদ্য হিচাপে ইউজ কৰোঁ প্ৰতিদিনে আমি পাই আছোঁ হয় আমাৰ 10 কিউবিক মিটাৰ আমি গেছ পাৰ ডে আমাৰ প্ৰডাকশ্যন হয় আৰু বহুতে মানে হোটেলৰ দানাবিলাক ব্যৱহাৰ কৰে গাহৰিক খুৱাই সেইটো আপুনি কিমান উপযোগী বুলি ভাবে নহয় কাৰোবাৰ কাৰণে হয়তো কম খৰচত হয়তো কৰিব পাৰে কিন্তু আমি যিহেতু এটা চিষ্টেমেটিক বৈজ্ঞানিক ভিত্তিত ফাৰ্মখন কৰি আছোঁ আমি দানাটোত কম্প্ৰমাইজ নকৰোঁ দানা কম দামৰ দানা খুৱাই আমি বহুত ক্ষেত্ৰত দেখোঁ যে মানুহে ধৰক আমাৰ কথাটো এনেকুৱা যে গাহৰি ফাৰ্মখনত যিটো FCR বুলি কয় ফুড কনভাৰ্জন ৰেচিঅ' যে আমি কিমান দানা খোৱালে গাহৰিটো কিমান ওজন হ'ব সেইটোৰ ওপৰতহে গুৰুত্ব দিওঁ তাৰ লগে লগে তেওঁলোকৰ প্ৰপাৰ নিউট্ৰিশ্যন পাইছে নাই যে আমাক প্ৰটিন যিখিনি লাগে কাৰ্বহাইড্ৰেট যিখিনি লাগে ফেট যিখিনি লাগে এচেঞ্চিয়েল মিনাৰেল যিখিনি লাগে তেওঁক যিমানখিনি এলিমেণ্ট প্ৰয়োজন এটা মানে মাইকী গাহৰি এটাক তেওঁ মাক হ'ব তেওঁ মাক হোৱাৰ কাৰণে তেওঁক আইৰণৰ পৰিমাণ কেলছিয়ামৰ পৰিমাণ সেই বেলেঞ্চ ডাইট এটা আমি দিবলৈ চেষ্টা কৰোঁ ঠিক আছে দাদা বহুত বহুত ধন্যবাদ আপুনি এইখিনি সময় দিয়াৰ বাবে ইমান ব্যস্ততাৰ মাজত আৰু এইটো চাওক ইমান ধুনীয়া পৰিৱেশ ইয়াৰ ওপৰৰ পৰা সম্পূৰ্ণ ফাৰ্মখন দেখা পায় আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়ালৈকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ